তো বন্ধুসকল মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ বালিলেছাত। এই বালিলেছাৰ যিটো মন্দিৰ বা দেৱালয় আমি চাবলৈ যাওঁ। আহকচোন ইয়াৰ ইতিহাস আৰু ধাৰ্মিক আস্থাৰ যিটো পৰিৱেশ আমি তালৈ গৈ চাওঁ। আহক আগবাঢ়িছোঁ। আহক বন্ধুসকল আমি বালিলেছা মন্দিৰৰ ভিতৰ ওচৰলৈ সোমাই যাওঁ। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পাব। নলবাৰী চহৰৰ পৰা ৩-৪ কিলোমিটাৰ নিলগত থকা এই বালিলেছা মন্দিৰ বৃহত্তৰ নলবাৰীৰ এটা আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে এই বালিলেছা মন্দিৰ সদায় থাকিব। আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিল এই বালিলেছা মন্দিৰ। এই বালিলেছা মন্দিৰৰ ভিতৰত আছে কালী মন্দিৰ, বিষ্ণুদৌল আৰু শিৱদৌল। 1897 চনত অসমত হোৱা বৰ ভূঁইকঁপত বালিলেছা মন্দিৰৰ বহু ক্ষতিসাধন হৈছিল। আপোনালোকে নিশ্চয় জানে যে মই আগৰ ভিডিঅ'ত আপোনালোকক উল্লেখ কৰিছিলোঁ বা দেখাইছিলোঁ যে বিভিন্ন মঠ মন্দিৰ বা আপোনাৰ ৰুদ্ৰেশ্বৰ দেৱালয়ৰ পৰা আদি কৰি বহুত মন্দিৰ দেখাইছিলোঁ। সেইবিলাকো বহুত ক্ষতিসাধন হৈছিল। লগতে এই বালিলেছা মন্দিৰৰ ভিতৰৰ ওচৰত থকা শিৱদৌল আৰু বিষ্ণুদৌল বহু ক্ষতিগ্ৰস্ত হৈছিল। আপোনালোকে যদি বালিলেছা মন্দিৰত আহে আপোনালোকে দেখিবলৈ পাব যিটো শিৱদৌল, সেই শিৱদৌলটো বৰ্তমান 1897 চনতে ভূমিকম্পৰ পিছত ভূগৰ্ভত সোমাই গৈছিল। এটা খুব দুখজনক কথা, এতিয়াও ভূগৰ্ভত সোমাই আছে এই শিৱদৌলটো। বাহিৰত মানুহে এতিয়া পূজা অৰ্চনা কৰি আছে, ভিতৰলৈ সোমাব নোৱাৰে। সম্পূৰ্ণভাৱে ভূগৰ্ভত সোমাই গৈছে। লগতে বিষ্ণুদৌলৰো বহুত ক্ষতিগ্ৰস্ত হয়। সঁচাকৈ এটা সুন্দৰ এটা আন্তৰিকতাৰে এই বালিলেছা মন্দিৰত বিভিন্ন ভক্তগণ আহে। লগতে এই বালিলেছা মন্দিৰৰ কাষতে আঠপুৰা মাটিকালিৰে এটা বৃহৎ পুখুৰী আছে। লগতে এই মন্দিৰৰ কাষেৰে বৈ যোৱা পাগলাদিয়া নদী, এই পাগলাদিয়া নদীখনে মন্দিৰটোৰ বহুত সৌন্দৰ্য বৰ্ধন কৰিছে। এয়া চাওক, আপুনি দেখিছে যে শিৱদৌলটো ভূগৰ্ভত লীন হৈ গৈছে। সঁচাকৈ এইটো হ'ল কালী মন্দিৰ, বৰ্তমান অক্ষ অৱস্থাত আছে। এইটো চাওক আপোনালোকে, যিটো আঠপুৰা মাটিৰে যিটো থকা সেই বৃহৎ পুখুৰীটো, সঁচাকৈ ইয়াৰ যিটো সৌন্দৰ্য আপোনালোকে দেখিলে ক'ব যে কেনেকুৱা সৌন্দৰ্য। সঁচাকৈ আপুনি গৰম দিনত আহিব, এটা বিমল সুখ লাভ কৰিব। লগতে বহুত ভক্তগণে ইয়াতে আহে। ইয়াৰ পুখুৰীত কাষে কাষে বিভিন্ন ধৰণৰ ৰাজহংসবিলাকো চলি ফুৰে। সঁচাকৈ সুন্দৰ প্ৰকৃতিক। তো বন্ধুসকল, আহোম স্বৰ্গদেউ শিৱসিংহ নিৰ্মিত যিটো বালিলেছা মন্দিৰ, ইয়াত 3টা মন্দিৰ আছে। এই মন্দিৰ 3টাত 1950 চনৰ ভূমিকম্পত বহুত ক্ষতিসাধন হৈছিল। তথাপিও মন্দিৰকেইটা কেইটামান অক্ষত অৱস্থাত আছে। লগতে এইটো বিশাল পুখুৰী, আঠপুৰা মাটি থকা বুলি কোৱা যায়। এটা সুন্দৰ পৰিৱেশত ভৰিখন ফুৰিছে, বহুত গৰম দিছে। বলকচোন আৰু কিছু পৰিৱেশ দেখুৱাম, আহক। আই লাভ বালিলেছা। কোনোবা অংকিত কৰিছে নিপুৱে, চাওকচোন। জুবিন গাৰ্গক অংকন কৰিছে আই লাভ বালিলেছা। খুব সুন্দৰ, চাওক। জুবিন দাক অংকন কৰিছে নিপু নামৰ কোনোবা শিল্পীয়ে, অতি সুন্দৰভাৱে অংকন কৰিছে। ধন্যবাদ। আহোম স্বৰ্গদেউ শিৱসিংহ নিৰ্মিত এই শিৱ যিটো মন্দিৰ, এইটো বহুত পুৰণা মন্দিৰ, বহু কেইবা শতিকা জোৰা সেই আহোম ৰাজত্বকালৰে। কিন্তু সেই 1897 চন আৰু 1950 চনৰ বৰ ভূগৰ্ভত লীন হৈ গ'ল। সঁচাকৈ দুখৰ বিষয়, ভিতৰত প্ৰৱেশ কৰিব একেবাৰে নোৱাৰি। এনেই মন্দিৰটো ওলাই আছে, তাতে ভক্তসকলে পূজা অৰ্চনা বাহিৰতে কৰে। চাওক কেনেকৈ ভূগৰ্ভত লীন হৈ গৈছে চিৰদিনৰ বাবে। তো বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বালিলেছাৰ যিটো মন্দিৰ বা দেৱালয় আপোনালোকৰ লগত কিছু দেখুৱালোঁ, কিছু সামগ্ৰী পৰিৱেশ তথা ইতিহাস ইয়াত কিছু আপোনালোক ক'লোঁ। ভাল লাগিল ইয়াত আহিব আপোনালোকে এই বালিলেছালৈ। এটা শতিকাজোৰা
এই দেৱালয় আছে আৰু চিৰদিন থাকিব মানুহৰ আস্থা আৰু মনত। সেইটো বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈ আজিলৈ বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।